মই পকাই 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 নিভে তোমাক গ'ল নেকি আৰু মই খাওঁ কৰা বুলি আজিয়ে কৰিছিল আৰু সেইদিনা মই খুব লুকুৱাইছিল আৰু কান্দি কান্দি ঘৰলৈ গুচি গৈছিল দেউ আমাৰ দেউতাকে খুব মাৰিব তহঁতৰ ঘৰত খুব এইবোৰ কথা আৰু কিয় মনত নাথাকিব আৰু পাওঁ কিয় মনত নাথাকিব সেইটো তহঁতৰ জেঠাৰ ভয়তে মই সেই পুঁজিৰ তলত লুকুৱাই আছিলো সিদিনা মায়ে সেই মোক বিচাৰি নাপায় সেই ভাতে নাৰান্ধিলে সেই মাছ বিঘা মায়ে চিঞৰি কাটি পকাৰ পিছত মই ঠিক তাৰমানে ওলাই সৰস্বতী পূজাৰ আমাৰ স্কুলত মাছ মাৰিবলৈ এটা যে ডাঙৰ সেইবোৰ কিয় মনত নাথাকিব সেইবোৰ পাহাৰৰ কথা নহয় নহয় এই মই বগৰী গছত উঠি সেই পকা পকা বগৰীবোৰ খাই তাহাঁতে কেঁচা কেঁচা বগৰীবোৰ পেলাই দিছিলো কম বদমাছ নাছিলি আমি গছত উঠিব নোৱাৰা তই ঠগিছিলি আচলতে গিৰিধৰ কি জান সেই সৰু কালৰ কথাবোৰ আজিও মনলৈ আহে কাজিয়া সৰু কাজিয়াবোৰৰ মাজতো কি যে আনন্দ আছিল এই আমাৰ গাঁও আমাৰ আৰু মই কোনলে পেট পুৰাই খায়ে ললো নগৰৰ মানুহৰ বাবে এয়াই অমৃত এই অমৃত নগৰ পাবাৰ নগৰত খাই শাক পাচলি পুৰণি আৰু ভেজা আৰু সিহঁতে যিমানে সেই ফ্ৰিজত থৈ দিয়ে সেই আচাৰ হোৱাকৈ সিহঁতে গৃহস্থিতিয়ে থাকিবলৈ ক'লে ৰাতিটো ইয়াত কটাই যাব পাৰিবি কি কম আমাৰ যদি ৰাষ্ট্ৰীয় মই এটা কামৰ বাবে গাঁৱলৈ মই এটা গাঁৱলৈ অহা মোৰ উদ্দেশ্য হ'ল মই ভাবিছোঁ মা দেউতা মোৰ লগত লৈ যাওঁ গিৰিধনকো আৰু মই চহৰত ঘৰ এটা সজাই আছোঁ ইফালে গীতাশ্ৰীয়েতো চাকৰি এটা কৰে বাবে ঘৰখন পঢ়া মৰা থাকে তেতিয়া মা দেউতাক লৈ গ'লে ঘৰখনৰ ৰখীয়া হ'ব পাৰিছে মহিলাৰ কি ক'ব মোৰ মা দেউতা তোৰ মা দেউতাকে মোৰ মা দেউতা শুনি থাকি এইখন ঘৰতে বহি আছিলো কিন্তু এটা কথা কিন্তু মনত ৰাখিবি নকওঁ কোনো কাৰণত যাতে তালৈ আমি কষ্ট নাপাওঁ মই তেনেকৈ কিয়
মই মা দেউতাক লগত লৈ গ'লেও আমাৰ ইয়াত থকা যিখিনি সম্পত্তি সেইখিনিতো চোৱা চিতা কৰিয়েই কৰিব লাগিব আৰু তাৰ পৰা যি আয় ইনকাম হ'ব তাৰে সাবিত্ৰী এই আমালৈ ভাত খোৱা হৈছে যে এই বিয়ে না গাড়ী কিন নহয় দাদাকে কলৈকে নাযাওঁ মই ইয়াতে থাকিম বৌৰে দাদা মোক বহুত মৰম কৰে মোক ভাত দিয়ে পানী দিয়ে পিঠা দিয়ে মোক বহুত মৰম কৰে মই ইয়াতে থাকিম চহৰত আমি গাড়ী মই গ'লে তোমালোক বিহু যাব লাগিব আমি দিওঁ জানে আমি দিওঁ জানে চহৰলৈ যদি তোমালোক যোৱা ময়ো যাম ময়ো যাম